हेलो प्रिय नमस्कार वेलकम बैक टू माय यूट्यूब चैनल मोर नाम मौसम। आज मैं बेलेगक एने एजन व्यक्तिर कथा कम। তেওঁৰ नाम হল মিচেল লুটিটো। তেওঁ এখন উৰাজাহাজ অকলে খাইছিল। আহকচোন আহক তেওঁৰ কথা আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। তেওঁ 1950 চনৰ 15 জুনত ফ্ৰান্সত জন্ম হৈছিল। তেওঁ লাহে লাহে ডাঙৰ হ'ব ধৰিলে আৰু 1965 চন আহি যায় আৰু তেওঁৰ 9 বছৰ হয়। তেতিয়ালৈকে তেওঁ ঠিকই আছিল। তাৰ পাছত তেওঁৰ জীৱনটো বদলি হৈ গ'ল। 1965 চনৰ মিচেল লুটিটোৰ দিনবোৰ যাই আছিল আৰু এদিন এনেকুৱা হৈছিল মিচেল লুটিটোৱে এটা কাঁচৰ গিলাচত পানী খাই থাকোঁতে কেনেবাকৈ ভাঙি গৈছিল আৰু সেই সময়ত কাঁচৰ সৰু সৰু টুকুৰাবোৰ তেওঁৰ মুখত সোমাই গৈছিল আৰু তেওঁ চবাব ধৰিছিল আৰু হজম হৈ গৈছিল। কিন্তু তাৰ পাছত কোনো সমস্যা নাছিল। কিছু সময়ৰ পিছত তেওঁ মাক দেউতাকক যেতিয়া ক'লে, মাক দেউতাকে হতাশ হৈ তেওঁক ডাক্তৰৰ ওচৰলৈ নিলে। ডাক্তৰে তেতিয়া ক'লে লুটিটোৰ পেটত এটা মতা অংগ আছে কাৰণে তেওঁ হজম কৰিব পাৰে আৰু তেওঁৰ হেনো পিকা বেমাৰো আছে। এই বেমাৰত মানুহৰ ধূলি কাঁচ আৰু লোহাৰ দৰে এনেকুৱা ধৰণৰ বস্তুৰ ভোক লাগে। এই ঘটনাটোৰ 7 বছৰৰ পাছত যেতিয়া লুটিটোৰ 16 বছৰ আছিল তেওঁ মানুহৰ আগত লোহা কাঁচ ৰবৰ আদি খাই মানুহক মনোৰঞ্জন কৰিছিল। মিচেল লুটিটোৱে যেতিয়া কলে বিভিন্ন ধৰণৰ বস্তু খাইছিল তেওঁ তেতিয়া বেমাৰত পৰিছিল। তেওঁৰ ওচৰত এনেকুৱা ধৰণৰ বস্তু খাইছিল যিটো মানুহে ভাবিব নোৱাৰে। তেওঁ লোহা খোৱাৰ আগত তেওঁ মিনাৰেল তেল খাইছিল আৰু সময়ে সময়ে পানীও খাই থাকিছিল। কিছুমান ডাঙৰ বস্তু টুকুৰা টুকুৰি কৰি তেওঁ খাইছিল। তেওঁ নিজৰ ওচৰত মানুহৰ আগত 15খন চাইকেল, 7টা টিভি, 2খন বিচনা, এটা কম্পিউটাৰ আৰু 6টা লাইট খাই দেখুৱাইছিল। 1978 পৰা 1980 লৈকে তেওঁ 2 বছৰত এখন উৰাজাহাজ খাইছিল। পৃথিৱীত এনেকুৱা প্ৰথমবাৰ হ'বলৈ গৈছিল। কিছুমানে ভাবিছিল এইটো সম্ভৱ নহয়, কিন্তু যেতিয়া 1980 চনত খাই শেষ কৰিছিল তেতিয়া বিশ্বাস কৰিছিল। এনেকুৱা ঘটনা পৃথিৱীত কোনেও দেখা নাছিল। তেওঁ এবাৰত 1 কিলোগ্ৰাম এনেকুৱা ধৰণৰ বস্তু খাইছিল। তেওঁৰ গোটেই জীৱনত 8000 কিলোগ্ৰাম এনেকুৱা ধৰণৰ বস্তু খাইছিল। গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো তেওঁৰ নাম আছে। তেওঁ 1907 চনৰ 15 জুনত তেওঁৰ মৃত্যু হৈছিল। মই জনা এইখিনিয়ে মিচেল লুটিটোৰ কথা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।